এসময়ত এখন হাবিত বৰ মৰম লগা দুটা টুনি চৰাই বাস কৰিছিল। টুনি চৰাই দুটা বৰ মৰম লগা আছিল আৰু সিহঁতৰ কথা বতৰা সকলোবিলাক বহুত ভাল আছিল। সেয়ে সকলো চৰাই সিহঁতৰ বন্ধু আছিল। সিহঁতে আজৰি সময়ত সকলো চৰাই মিলি সিহঁতৰ লগত গান গাইছিল, নাচিছিল, ফুৰিছিল। কিমান যে মনোৰম আনন্দ কৰিছিল সিহঁতে। তেনেধৰণে দিনবোৰ পাৰ হৈছিল। এদিন চৰাই দুটা পোৱালি জন্ম হ'ল। সিহঁত দুটাক লৈ সিহঁতৰ ব্যস্ততাৰ অন্ত নোহোৱা হ'ল। সিহঁতক লৈয়ে দুয়োটাই বহুত সপোন দেখিবলৈ ল'লে। সিহঁতে যি বিচাৰে তাকে দিবলৈ চেষ্টা কৰিলে। এদিনাখন চৰাইকেইটাৰ পোৱালিকেইটাই ক'লে, সিহঁতৰ হেনো চিংৰা খাবলৈ মন গৈছে। কথামতে কাম মাকে চিংৰা বনাবলৈ আৰম্ভ কৰিলে আৰু পোৱালিকেইটা আৰু সকলোৱে মিলি এদিন চিংৰা খালে। কিন্তু চিংৰা খোৱাৰ পাছদিনাখনেই পোৱালিকেইটা অসুস্থ হৈ পৰিবলৈ ধৰিলে। তেতিয়া পোৱালিকেইটাৰ অসুস্থ দেখি মাকজনী বৰ চিন্তা পৰিল। কি হ'ল মোৰ পোৱালিকেইটা চিংৰা খোৱাৰ পাছত কিয় এনেকৈ অসুস্থ হৈ গ'ল? তেতিয়া টুনি চৰাই পোৱালিকেইটা গা বেয়া হোৱা দেখি দুয়োটা মাক দেউতাকে দুখত ভাগি পৰিল আৰু ইটো সিটোক ক'বলৈ ধৰিলে যে সিহঁতৰ পোৱালিকেইটাৰ গা বেয়া হৈছে আৰু সিহঁতে বহুত কষ্টত আছে, কেনেকৈ কি কৰা যায়। তেতিয়া টুনিহঁতৰ ঘৰৰ খবৰ শুনি ইটো পাছত সিটো সিহঁতৰ বন্ধু বান্ধৱ আহিবলৈ ধৰিলে। কোনে কেনেকৈ সহায় পাৰে কৰিবলৈ ধৰিলে। কিন্তু কথা হ'ল টুনি পোৱালিকেইটা তেতিয়াও ভাল পোৱা নাই। তেতিয়া কাউৰী ভায়ে ক'লে যে তোমালোকে চিন্তা নকৰিবা, এনেধৰণে সিহঁতে সুস্থ হৈ নুঠে। গতিকে সিহঁতক সুস্থ কৰিবৰ কাৰণে আমি ডাক্তৰ পাৰক মাতিব লাগিব। ডাক্তৰ পাৰক মাতিবলৈ হ'লে কোনোবা এজন তেওঁৰ ওচৰলৈ যাব লাগিব আৰু তেওঁক লৈ আহিব লাগিব। কাৰণ টুনিৰ বাৰীৰ ঘৰটো ডাক্তৰ পাৰই গম নাপায়। ঠিক আছে, সেই বুলি কোৱাৰ পাছতেই এজন গ'ল ডাক্তৰ পাৰক আনিবলৈ আৰু ডাক্তৰ পাৰক লৈ আহিলে। ডাক্তৰ পাৰয়ে টুনিৰ পোৱালিকেইটাক চালে আৰু চোৱাৰ পাছত ক'লে যে সিহঁতৰ পেটৰ বিষ হৈছে, সেইকাৰণে সিহঁতে ইমান অসুস্থ হৈছে। পেটৰ বিষ হোৱাৰ কাৰণে কি জানিব খোজাতে সিহঁতে ক'লে যে কালি ৰাতি এনেধৰণে সিহঁতে চিংৰা খাইছিলে আৰু চিংৰা সিহঁতে ভাল পাই ইমানেই বেছিকৈ খাই দিলে যে সিহঁতে আৰু বেলেগ খাদ্য একো গ্ৰহণ নকৰিলে। ডাক্তৰ পাৰৰ আৰু কথাটো বুজিবলৈ বাকী নাথাকিল যে কাহিনীটো ক'ত। তেতিয়া ডাক্তৰ পাৰে ক'লে, ঠিক হৈ যাব, তোমালোকে চিন্তা নকৰিবা, মই সিহঁতক ঔষধ দি দিছোঁ, সেই ঔষধ খাই দিলে সিহঁতে ভাল হৈ যাব। কিন্তু এটা কথা মনত ৰাখিবা, ভাল পালে সকলো বস্তু বেছিকৈ খাবলৈ চেষ্টা নকৰিবা। তোমালোকে যি বস্তুৱে ভাল নোপোৱা কিয় সেই সকলো বস্তুৱেই যিমানটো প্ৰয়োজন সিমানটোহে খাবা। জোখতকৈ বেছি খালে সকলো বস্তু সকলোৰে কাৰণে অপকাৰীয়ে হয়। সিহঁতৰ ক্ষেত্ৰতো সেইটোৱেই ঘটনা ঘটিল। গতিকে চিন্তা নকৰিবা, এই ঔষধ খাই দিয়াৰ পাছত বেছি লোভ কৰা স্বাস্থ্যৰ কাৰণে সদায় অপকাৰীয়ে হয়। গতিকে লোভ কৰিব নাপায়। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট যোগে জনাবা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।